250 rupees এনেকুৱা কাপোৰ বিচাৰি আছে নেকি এনেকুৱা চাদৰ মেখেলা বিচাৰি আছে নেকি ৰেডি চাদৰ মেখেলা 250 rupees আকৌ এইবিলাক হৈছে 440 rupees এইবিলাক চাওক 440 rupees এইবিলাক চাওক 450 rupees আকৌ এইবিলাকৰ দাম কিমান জানে অনলি 200 এইবিলাক চাওক 200 চাদৰ মেখেলা সেট আছে এইবিলাক 200 টকা কৰি এইবিলাক চাওক 200 টকা এইবোৰ চাওক 200 টকা কৰি আৰু এইবিলাক হৈ গ'ল হ্যান্ডমেড হয় চাওক এইবিলাক হ্যান্ডমেড আৰু এইবিলাকত এসি কটন লাগে আপোনাক যি কাপোৰে নালাগে সব পাব এই সবখনত নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আজি অন্য এখন চাদৰ মেখেলা শ্বপত আহিলোঁ আৰু এইখনো হোলচেল শ্বপ হয় আৰু এইখনতো বহুত কম দামত দি আছে যি গুৱাহাটীত কোনেও দিব নোৱাৰা ৰেটত এই শ্বপখনে দি আছে একদম চিপেষ্ট প্ৰাইজত ইয়াতে আপোনালোকে চাদৰ মেখেলা পাই যাব দাদা আপোনালোকৰ ইয়াতে কিমান টকাৰ পৰা ষ্টাৰ্ট হয় ইয়াত আপোনাৰ 250 টকাৰ পৰা আছে 200 250 টকাৰ পৰা 200 টকাৰ পৰা চাদৰ মেখেলা ষ্টাৰ্ট হৈ যায় আৰু এইবিলাক হোলচেল নে আপোনালোকৰ হোলচেল আছে মানে ইয়াত যিবিলাক দেখি আছো সব হোলচেল মানে হেতুৱে নলক কিয় এতুৱে নলক বা এনেকুৱা নলক যেনেকুৱা লক সব হোলচেল প্ৰাইচ আৰু কিমান হাইছ কিমান টকালৈকে আছে হাইছ আপোনালোকৰ 5000 5.5 6000 এনেলৈকে আছে কি কাপোৰ এইবিলাক ৰাইটস আছে ৰাইটস অৰিজিনাল ৰাইট 5000 6000 টকালৈকে কাপোৰ আছে চাদৰ মেখেলা আছে আৰু 5000 6000 টো এটো হোলচেল নে ৰিটেল এটো আপোনাৰ হোলচেল ৰেট এটো হোলচেল ৰেটে হয় বাহিৰত তেতিয়াহলে এটোৰ দাম 10000 টকা ল'ব 8000 টকা ল'ব 8000 টকা ল'ব একদম লোয়েষ্ট কোনটো পুৰা দেখাব দাদা আপোনাৰ এটো আছে আপোনাৰ 250 টকা এটো 250 টকা আৰু এটো হৈ গ'ল 200 টকা ন এটো 250 এটো 200 এটো ন এটো কি ৰেডি নেকি এটো ৰেডি কৰা আছে কি আছে এটা প্ৰিন্টেড সেট আছে কটন মেখেলা চাদৰ তিনিটা আছে প্ৰিন্টেড কটন সেট চাদৰ মেখেলা ব্লাউজ তিনিটা আছে কিমান কৰি হয় এইবিলাক 250 rupees কৰি আৰু এইবিলাক 200 টকা কৰি এটো কিন্তু ৰেডি নহয় এটো চিলাব লাগিব ন চাদৰ মেখেলা ব্লাউজ তিনিটা আছে এটো 200 টকা কৰি এইবিলাক 200 টকা এইবিলাক 200 টকা মানে ইয়াতে যোনটোৱে নলয় কিয় সব 200 rupees কৰি পাব আৰু এইবোৰ হৈ গ'ল 250 rupees কৰি ন দাদা এইবিলাক 250 rupees কৰি আৰু ইয়াতকে দামী বা কম দামী আৰু কি দামী আছে ভাল জোৰা আছে এটো চাব পাৰে আপুনি এটো কিহৰ হয় এটো আপোনাৰ প্ৰিন্টেডে আছে কোৱালিটিটো প্ৰিমিয়াম কোৱালিটি আছে প্ৰিমিয়াম কোৱালিটি এটোৰ প্ৰাইস কিমান এটো পৰিব আপোনাৰ 340 টকা কৰি এইবিলাক ন এটো ৰেডি আছে নেকি ৰেডি আছে ৰেডি চাদৰ মেখেলা ব্লাউজ সব ৰেডি আছে মেখেলাটো আহিব আচ্ছা একদম আনকমন ডিজাইন আছে ডিজাইনবিলাক বহুত আনকমন ডিজাইন আচ্ছা এটো এটা ডিজাইনৰ সাইজ পুৰা পাক্কা কিমান কৰি গলে এটো আপোনাৰ 340 টকা এটো মেখেলা এটো চাদৰ হয় এটো চাদৰ এখন মেখেলা আৰু এটো ব্লাউজ ন মানে খালি ব্লাউজটো চিলাব লাগে বাকি খিনি পাই যাব 5টা 6টা কালাৰ যেনেকুৱা লাগে এই চাওক এটো এটা মোৰ হাতত কালাৰ এয়া চাওক কালাৰ মানে কালাৰ যেনেকুৱা লাগে তেনেকুৱাই পাই যাব মোৰ ভিডিও চাই যদি আপোনালোকৰ সপোৰ্ট আহে কোনোবাই বস্তু কিনিব লাগে যদি আপোনালোকে প্ৰাইসটো বঢ়াই দিব নেকি নাই প্ৰাইসটো বঢ়াই নাই আমাৰ যি ৰেট আছে পুৰা একুৰেট ৰেট মানে ভিডিও যেটো দাম কৈ আছে বৰ্তমান যেটো দাম শুনি আছে সেইটো দামটোই হ'ব Sure, একদম প্ৰাইসটো বঢ়াই নিদিয়ে খালি হোলসেল ল'ব লাগিব কোয়ান্টিটি মিনিমাম কোয়ান্টিটি ল'ব লাগিব মিনিমাম 6-7 পিস ল'ব লাগিব মিনিমাম 6-7 পিস 5 পিস ল'ব মোৰ এটা ৰিকুৱেষ্ট মোৰ ভিডিও চাই কোনবা আহে 4 পিস হ'লে দিব দি দিম 4 পিস যদি ল'ব আহে বা 3 পিস যদি ল'ব আহে দি দিব হা হোলসেলত ল'ব আহিলে ঠিক আছে এটা হ্যান্ডমেড আছে নে আপোনালোকৰ হ্যান্ডমেড আছে দেখাওকচোন দেখক হ্যান্ডমেড কি আছে মাছাই চাই লও না আমি একদম পিওর মাছাই যেটো আছে খুব ধুনিয়া কাপোৰৰ আছে এটো মাছাই বহুত ভাল কোৱালিটি মাছাই কিমান কৰি হয় এইবিলাক এটো আপোনাৰ 1250 টকা পৰি 1250 টকা এটো হোলসেল ৰেট নে হোলসেল ৰেট কৰি দিছে একদম পিওর ন একদম পিওর এটো শিপিনিয়ে বনে কি হ্যান্ডমেড খালত বোৱা আছে খালত বোৱা হয় আচ্ছা এইবিলাক খালত বোৱা ন কিমান ৰেট ক'লে 1250 টকা কৰি এইবিলাক এই কালাৰ আছে কালাৰ বহুত পাই কালাৰ যেনেকুৱা লাগে তেনেকুৱা কালাৰ এটো এটা কালাৰ আপোনাৰ হাতত দুটা কালাৰ এটো এটা কালাৰ পাই যাব ন এটো এটা কালাৰ মানে যেনেকুৱা লাগে তেনেকুৱা পাব আৰু প্ৰাইস বোৰ হৈ গ'ল 1250 rupees কৰি এইবিলাক হৈ গ'ল টস কটন নেকি টস কটন আছে টস কটন কিমান কৰি এইবিলাক এটো আপোনাৰ 1050 পৰিব 1050 টকা কৰি এইবিলাক যোনখনে লাগে লৈ যাব পাৰে ন কালাৰ বহুত আছে কালাৰ ডিজাইন পাই যাব আপুনি কালাৰ ডিজাইন এটা খুলি দেখাওকচোন দাদা এটো খুলি দেখাওক ডাইৰেক্ট এটো খালত বোৱা আছে খালত বোৱা কিমান ক'লে এখনৰ দাম এটো 1050 আৰু বাহিৰত গলে 2-3000 টকা লৈ ল'ব ন এটো 1050 টকা লৈ যাওক ইয়াৰ পৰা এ চাওক এটো এটা ডিজাইনত 1050 টকা এটো এটা ডিজাইন 1050 টকা এটো ডিজাইন 1050 টকা এ চাওক কিমান ডিজাইনত লাগে আৰু এইবিলাকৰ প্ৰাইস হৈ যায় 1050 টকা কৰি আপোনাক যিমান পিস লাগে সিমান পিছে লৈ যাওক ভিডিওত যেটো দাম শুনি আছে সেইটো দামতে লৈ যাওক প্ৰাইসটো চেঞ্জ কৰিব নেকি নাই চেঞ্জ নকৰিব প্ৰাইস চেঞ্জ নকৰিব এই প্ৰাইসতে দিব কিন্তু এটাই কথা আপোনালোকে কোয়ান্টিটি লৈ যাব লাগিব এইবিলাক চাওক ইয়াত কিমান ৰাখা হৈছে সব 1050 rupees কৰি ন আৰু এইবিলাক হৈ গ'ল প্ৰিমিয়াম কি এইবিলাক কি কাপোৰৰ হয় নুনি কটন মেখেলা হেভি আছে মেখেলা চাদৰ মানে এইবিলাক হেভি প্ৰিমিয়াম আৰু ন মানে দুটা তিনটা কোৱালিটিত আহে কিন্তু এটো একদম পুৰা প্ৰিমিয়াম কোৱালিটি ন এইবিলাকৰ কিমান দাম দাদা এটো আপোনাৰ 2300 টকা দাম পৰিব 2300 টকা দাম ইয়াতে কি আছে ইয়াতে মেখেলা আছে চাদৰ আছে আৰু ব্লাউজটো আছে মেখেলা চাদৰ ব্লাউজ সব আছে ন ব্লাউজটো মেখেলাটো চাক এটো মেখেলাটো ন কাম কৰা আছে ৰেডি হৈ আছে ৰেডি হোৱা নাই এটো সিলাই ল'ব লাগে জাস্ট ৱৰ্ক কৰা আছে আচ্ছা সম্পূৰ্ণ কাম কৰা হৈ আছে খালি আপুনি সিলাই লওক এটো ব্লাউজ পিছটো আহিব এফালে মেখেলাটো আছে 2300 ন এইবিলাক প্ৰিমিয়াম হয় আপুনি
যিবিলাক বাহিৰত পাই থাকে 300 400 500 তেনেকুৱা নহয় এইবিলাক ফুল প্ৰিমিয়াম হয় ন আৰু এইবিলাক শিপিনীয়ে বোৱা যাৰ বাবে এইবিলাকৰ প্ৰাইচটো অলপ বেছি কিন্তু যিটো প্ৰাইচ শুনিছে এইটো হোলচেল প্ৰাইচ যদি বাহিৰত কিনিব যায় তেতিয়াহ'লেতো চকু মুদি 4000 ওচৰে পাজৰে 3500 4000 মানে 1000 টকাটো প্ৰফিট ল'বই বাহিৰত আৰু ইয়াত আহক আপুনি 2300ত লৈ যাওক এইটো চাওক এইটো এটা ডিজাইনত এইটো এটা চাওক কালাৰ চাওক কালাৰ এয়া কালাৰ এইবোৰ ন এইটো এটা কালাৰত এইটো এটা কালাৰ পাই যাব আপুনি এইটো কালাৰত পাই যাব আপুনি এইটো কালাৰ মানে কালাৰ যোনটো লাগে যেনেকুৱা লাগে তেনেকুৱা পাই যাব ন পাই যাব এইটো ননি কটন ফিক্স বৰ্ডাৰত আছে ফিক্স বৰ্ডাৰ আচ্ছা ইয়াৰ বিষয়ে লগো আছে আচ্ছা মানে গোটেইখিনি ৰেডি আছে বুলিব পাৰি খালি চিলাইহে ল'ব লাগে আৰু ন কিমান কৰি দি আছে এইবিলাক এইটো আপোনাৰ 2400 টকা হ'ব 2400 টকা এইটো হোলচেল ৰেট দাম কৈছো আপোনাক চাওক আপোনালোকে দামটো শুনা পাই ক'ব পাৰে যে ইমান দামনো হোলচেল হ'ব পাৰে কিন্তু আপুনি মাৰ্কেট ট্ৰাই কৰি চালে গম পাই যাব ন কাৰণ এইটো হোলচেল নে ৰিটেল প্ৰাইচ গম পাই যাব কাৰণ এইবিলাক প্ৰিমিয়াম হয় আৰু এইবিলাক হেণ্ডলুম হয় যাৰ বাবে প্ৰাইচটো অকণমান এক্সপেঞ্চিভ হয় যদিও হোলচেল প্ৰাইচ বাহিৰত এইটোৱে ছেম কাপোৰ ছেম ডিজাইন ছেম কোৱালিটি কাপোৰে বাহিৰত 3000 4000 টকা ল'ব ন আৰু আপোনালোকৰ ইয়াত আহক 2200 2300 2400 টকা লৈ যাওক চাওক এইটো কিমান ইউনিক হয় আৰু কালাৰ যেনেকুৱা লাগে তেনেকুৱা পাই যাব ন কালাৰ অপশ্যন আছে এইবিলাক পাই যাব ন এইটো এটা ডিজাইনত আহি গ'ল এয়া চাওক কালাৰ যেনেকুৱা লাগে আপোনাৰ কালাৰ যেনেকুৱা লাগে তেনেকুৱা কালাৰতে পাব ডিজাইন যেনেকুৱা লাগে তেনেকুৱা ডিজাইনে পাব ন পাই যাব এইবিলাকটো বুটিক হৈ যায় ন বুটিক ডিজাইন আছে বুটিক ডিজাইন ন সব বুটিক ডিজাইন আৰু এইবিলাক কাপোৰ এখন ৰিটেইলাৰ ডাঙৰ শ্বপ এখনত যাই পেলাই এইবিলাক 3000 4000 টকা হৈ যায় বিক্ৰী কৰি দিয়ে ন আৰু ইয়াত আহক আপুনি 2200 2300 টকা লৈ যাওক বহুত ডাঙৰ ডাঙৰ কাপোৰৰ দোকানে বহুত ডাঙৰ ডাঙৰ চাদৰ মেখেলাৰ দোকানে বুটিকবিলাকে লৈ যায় আপোনালোকৰ ইয়াৰ পৰাই ন এইটো ড্ৰাইটছ আছে ড্ৰাইটছ এইটো কি অৰিজিনেলটো নেকি অৰিজিনেলটো আছে আচ্ছা এইটো পুৰা প্ৰিমিয়াম ন প্ৰিমিয়াম কোৱালিটি অৰিজিনেলটো প্ৰিমিয়াম আহি যায় ন বহুত আৰু এইটো ফুল প্ৰিমিয়াম এইটো হোলচেল ৰেট কিমান হয় এইটো আপোনাক চাওক কোৱালিটি লৈ কথা এইটো ড্ৰাইটছৰ আপোনাৰ 5000 পৰা ষ্টাৰ্টিং আছে ষ্টাৰ্টিং 5000 সব বেলেগ দামৰ আহিব ডিজাইন লৈ দাম আহিব এইটো অৰিজিনেল ন এইবিলাক সব মানে যোনটো দেখা সব অৰিজিনেল প্লাস এইবিলাক হেণ্ডলুম হয় না হেণ্ডলুম ও মাই গড এইটো সব কি ধুনীয়া ডিজাইন ওয়াইজত প্ৰাইচটো বেলেগ হৈ গ'ল ন হাইষ্ট কিমানত যায় 5000 5600 5700 এনেকুৱা মানে ডিজাইন লৈ হ'ব 200 400 টকাৰ ডিফাৰেন্সত আপুনি যেনেকুৱা ডিজাইনৰ লাগে সেইটো ডিজাইনটো পাব ভাল ডিজাইনত পাব ন এখনো ডাইটছৰে ন এই ডাইটছৰ ইয়াতকে কমত দিব পাৰিব না আপুনি ইয়াতকে কমৰ আছে আপোনাৰ কমৰ আছে এইটো আছে কমৰ চাব পাৰিব সিঙ্গেল আসলত আহিব বডি প্লেনটো আছে বডিটো প্লেনত আহিব এইটো অৰিজিনেল ডাইটছ নে অৰিজিনেল হয় কম কৰা আছে এইটো হেণ্ডমেড হয় এইটো হেণ্ডমেড হয় এইটো প্ৰাইস কিমান ক'লে 4500 টকা 4500 টকা এইটো 500 টকা কম পাব ন এইটো এটা ডিজাইনত পাব এইটো মানে ডিজাইন বেলেগ পাব কালাৰো বেলেগ পাব ন এইটো এটা কালাৰ এইটো এটা কালাৰতে আহিব ন এইটো প্ৰিমিয়াম কোৱালিটি সব প্ৰিমিয়াম কোৱালিটি হয় প্ৰিমিয়াম কোৱালিটি প্লাস যেটো প্ৰাইস শুনি আছে এটো হোলসেল হয় ন দাদা এইবিলাক কি হয় এইবিলাক কেঁচাপাত কটন আছে কেঁচাপাত কটন আপুনি ধৰি থকা এখন এটো কেঁচাপাত কটন এখনো কেঁচাপাত কটনে প্ৰিমিয়াম কোৱালিটি আছে প্ৰিমিয়াম কোৱালিটি মানে একদম ভাল আৰু এইবিলাক আপুনি নি ৰাফ ইউজ কৰক ডেইলি ইউজ কৰক বেয়া নহয় ন বেয়া নহয় আপোনাৰ প্ৰাইস পৰিব 2500 টকা 2500 টকা এইবিলাকৰ প্ৰাইস এই লাটটো যিমান হে সব সেম ন এটো সব আনকমন ডিজাইন চাওক এটো চাওক ডিজাইন কি ধুনীয়া লাগিছে এখনো কিমান দাদা সেম কি দামৰে আছে 2500 টকা এখনৰ কিমান দাম 25 এয়া আছে 2500 টকা এয়া চাওক কি ধুনীয়া ডিজাইনৰ এয়া চাওক 2500 দুই এখন খুলি দেখাব পাৰো ন দাদা 2500 এটো 2500 এটো 2500 হয় ওয়াও চাওক এখন চাওক ব্ল্যাকখন চাওক এখন কি ধুনীয়া লাগিছে 2500 ত এটো চাদৰটো আছে এখন চাওক চাদৰখন হয় ও মাই গড কি ধুনীয়া ইউনিক ডিজাইন হয় 2500 কৰি এইবিলাক সব ন আৰু এইবিলাক হোলসেল প্ৰাইস হয় কিন্তু আপুনি এক পিস যদি ল'ব আহে নাপাব এখন সব আপুনি যদি বিজনেস কৰিম বুলি হৈছে নতুবা কোৱান্টিটি ল'ব বিচাৰিছে তেতিয়াহ'লে এই সবখনত ভিজিট কৰক ন 490 টকাত বাৰু এনেকুৱা চাদৰ মেখেলা বিচাৰি আছে নি চাওক এইটো চাওক দাদা 490 টকা সঁচাকে 490 টকা দিব কি ওয়াশ কটনৰ 490 টকা সঁচাকে নে সেম ন 490 এয়া চাওক এইটো ডিজাইনত চাওক 490 টকা এইটো এটা হৈ গ'ল এয়া চাওক ডিজাইন এইটো সেম এইবোৰ 490 টকা কৰি ন কোনবা যদি 1000 পিস বিচাৰে আপুনি দিব পাৰিব নে না 1000 নহয় আমি 10000 পিস লাগিলেও দি দিব যিমান বিচাৰে সিমান দি দিব ন আৰু যিটো দাম শুনি আছে সেইটো দামত লৈ যাওক 490 টকাত এনেকুৱা চাদৰ মেখেলা এইবোৰ চাওক 490 টকাত কি ওয়াশ কটনৰ ন 490 rupees কিন্তু এটাই কথা আপুনি ৰিটেইলৰ বাবে নাপাব হোলসেলৰ বাবে পাব কাৰণ এখন শ্বপে হোলসেল কৰে এটো আপোনাৰ কেঁচাপাত কটন হয় এইবিলাক কেঁচাপাত কটনে এইটো চাওক কি ধুনীয়া ডিজাইনত এইটো কেঁচাপাত কটনৰ হয় এইটো চাওক এইটো কেঁচাপাত কটন এইবিলাক সব কেঁচাপাত কটনৰে কিমান দাম কিমান এইটো 490 পৰিব 490 টকা সেম প্ৰাইস আগৰটো 490 এটো 490 এটো যোনটো আনলে 490 টকা কৰি পাব ন এয়া চাওক 490 rupees আপুনি লৈ যাওক এইবিলাকো লৈ যাওক 490 rupees এইবিলাক হোলসেল হয় আপুনি যদি হাজাৰ পিস বিচাৰিছে হাজাৰ পিস লৈ যাওক চাওক কিমান কোৱান্টিটি দেখা হৈছে গোটেই সবখন চাওকচোন কিমান কোৱান্টিটি দেখা হৈছে কিমান মাল ৰাখা হৈছে আপুনি এইবিলাক লয় যোনবিলাকে নলয় কি আপুনি হোলসেলত পাই যাব এই সবখনত গাড়ী দিয়া সিঙ্গেল চাদৰ কিমান কৰি দাম হয় এইবিলাকৰ 160 টকা 160 টকা কৰি যোনখনে নলয় 160 rupees লৈ যাওক
এইখন শ্বপৰ পৰা চাওক এইবোৰ 160 এইবোৰ 160 এইবোৰ 160 চাওক এইবোৰ 160 এইবোৰ লৈ যাওক 160 ৰুপিছত গাড়ী দিয়া চাদৰ হয় দাদা যিটো প্ৰাইচ কৈছে এইটো দামতে দিবই লাগিব কিন্তু দেই 160 ৰুপিছত চাওক কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ কিমান ইউনিক ইউনিক চাদৰ হয় এইবিলাক আৰু অনলি প্ৰাইচ হৈ গ'ল 160 ৰুপিজ হ'লচেল প্ৰাইচ দেই এইটো দাদা এইবিলাকৰ দাম কিমান এইটো ফুল 470 টকা 470 টকা কি কি আছে ইয়াতে এইটো আপোনাৰ মেখেলা আছে চাদৰ আছে ব্লাউজ পিচ আছে মানে সেট আছে ফুল সেট আছে ফুল সেট ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা 470 টকাত লৈ যাওক চাওকচোন এইটো কি ধুনীয়া ডিজাইনৰ এইটো এটা ডিজাইন চাওক এইটো এটা ডিজাইন চাওক এইবিলাক চাওক ডিজাইন 470 টকা কৰি লৈ যাওক আৰু যিটো দাম শুনি আছে সেইটো দামতে লৈ যাওক দাদা আপোনালোকৰ শ্বপখনৰ নাম কি ক'লে ৰাম কুমাৰ চেৰাগী চেউৰাগী এড্ৰেছটো প্ৰপাৰ এড্ৰেছটো ফেঞ্চি বজাৰ হয় SRCB ৰোড ৰাধা বজাৰ 2 নম্বৰ দোকান হয় প্ৰপাৰ এড্ৰেছটো হ'ল ফেঞ্চি বজাৰ SRCB ৰোড ৰাধা বজাৰ শ্বপ নম্বৰ 3 ন আৰু শ্বপ নম্বৰ 2 শ্বপ নম্বৰ 2 আৰু আপোনালোকৰ কণ্টেক্ট নম্বৰটো 9435544530